বিশ্ব শৰ্মা ডাঙৰীয়াই যি নিৰ্বাচনীৰ আগত যি হেৰি দিছিলে আমাক কথা দিছিলে তেওঁ মাইক্ৰ' ফাইনেন্সৰ ঋণৰ হেৰিয়ক লৈ পেলাই সকলো আই মাতৃকে ঋণ মাফ দিম বুলি কিন্তু এতিয়া তেওঁ সেইমতে কাম কৰা নাই তেওঁ কিবা মানসিক হেৰিয়ত ভুগিছে নেকি সম্ভৱ মানে ক'বলৈ আমাৰ এতিয়া কোনো হেৰিয়ে নাইকিয়া নিচিনা হৈছে মানে ভাষা নাইকিয়া নিচিনা হৈছে তেওঁ যিখিনি আমাক লোভ দেখুৱাই নিৰ্বাচনত তেওঁ জিকিলে ন তেওঁ যিখন আসন পালে সেইখন আসন পাই হয়তো তেওঁ কথাখিনি মানে হেৰি হোৱা পালন কৰিব লাগিছিলে তেওঁ আখৰে আখৰে পালন কৰা তেওঁ শপত গ্ৰহণ লোৱাৰ দিনাও তেওঁ কৈছে যে মাইক্ৰ' ফাইনেন্সৰ হেৰিয়ত লোনত যিখিনি আই মাতৃসকল হেৰি হৈ ডুব গৈ আছে তেওঁলোকক মানে ঋণ মাফ দিম বুলি কৰিম বুলি কিন্তু সেইমতে তেওঁ এতিয়া কাম কৰা নাই হয়তো তেওঁ অকণমান মানসিক হেৰিয়ত ভুগিছে আমাক বিষাগ্ৰস্ত হোৱা কৈছে মানে মাইক্ৰ' ফাইনেন্সৰ হৈ আজি সকলো মহিলা একগোট হৈ পেলাই কালি যি যোৱা বিধানসভাত মাইক্ৰ' ফাইনেন্সৰ হৈ বিধেয়কত উপস্থাপন কৰিছে 3টা ক্ৰাইটেৰিয়াৰ ভিতৰত আমাৰ মহিলাসকলে ঋণ মাফ কৰা হ'ব বুলি সেইকাৰণে আমি কোনো পধ্যেই আমি সুখী নহয় আৰু আমি মানে মানি ল'ব পৰা নাই সকলো মহিলাকে যেতিয়া তেখেতে নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰী মহোদয় ঋণমুক্ত কৰিম বুলি কৈছিলে কোৱাৰ স্বত্বত এতিয়া যদি তেনেকৈ এতিয়া যি আইনত মানে পৰিণত কৰি বিভক্ত কৰি দিছে 3টা ভাগত বিভক্ত কৰি দিছে এতিয়া মহিলাসকল মানে হয়তো কিজানি আকৌ ঋণ পৰিশোধ কৰিবলগীয়া এটা অৱস্থা হৈ যাব।